মা দেউতা ঢুকোৱাৰ পিছত গম পালোঁ বেংকত বহু টকাৰ লোন, মাটিখিনিও বন্ধকত আছে। আমাৰ জিমৰ বছৰৰ পৰা সহায় লৈ মই বেংকৰ লোন মাৰিছিলোঁ আৰু মাটিখিনিও বন্ধকৰ পৰা উলিয়াইছিলোঁ। এতিয়া তই ক, যিজন মানুহে মোক বিনা স্বাৰ্থত ইমান সহায় কৰিলে তেওঁক মই মোৰ স্বাৰ্থৰ বাবে কেনেকৈ লগ এৰি দিওঁ? তুমি মোক এবাৰ লৈ এইখিনি কথা নকলা কিয়? তোমাৰ শুনিবলৈ ধৈৰ্য আছিল জানো? তুমিতো বাস্তৱৰ লগত মিলা ছোৱালী। মোক মাফ কৰি দিয়া। মই এবাৰো তোমাক বুজিবলৈ চেষ্টা নকৰিলো। প্লিজ নিখিল, মোক মাফ কৰি দিয়া। তুমি তোমাৰ কথাবোৰ ৰিয়েলাইজ কৰোঁতে লেট নহ'ল নে? তুমিতো আন কাৰোবাৰ পত্নী এতিয়া। ইচ্ছা কৰিলেও তুমি বাস্তৱৰ পৰা আঁতৰি আহিব নোৱাৰা। পাৰিব, কিয় নোৱাৰিব? মনজিত, তুমি ঠিক কথাই কৈছো। জুৰি সদায় তোমাৰে, তোমাৰ আছিল, তোমাৰ হৈয়ে থাকিব। কিন্তু তোমালোকেতো সমাজক সাক্ষী কৰি বিয়া হৈছা। নাই হোৱা। এই সকলোবোৰ এখন নাটক আছিল।